বন্ধুসকল মই এতিয়া ভাবিছোঁ গৰমৰ বন্ধত কঁঠাল বেচিম। আমি এতিয়া গৈ আছোঁ কঁঠাল গছখন চাবলৈ। এইটো গছ চাওক, কঁঠালবিলাক এতিয়া দেখিব পৰা নাই, ওচৰত যাব লাগিব। এইটো একেবাৰে তলৰ পৰা কঁঠাল হৈছে। কঁঠাল ঠিকেই আছে। ঐ কিমান টকা লাগিব? কিমান টকা? 50। এটা নে গাছটো? গছটো 50? কেলা তোৰ মুড ঠিক আছে নে? এতিয়া মই আহিছোঁ এই কঁঠাল গছখন কিনিবৰ কাৰণে। কঁঠাল গছখন কিনি পেলাই বজাৰত নি পেলাই বিক্ৰী কৰিম আৰু পইচা উপাৰ্জন কৰিম। সেইটো চাক উঠি আছে গছত। কিমান মানে ইয়াত বুট আছে, বুট আচৰিত বুট আছে ইয়াত। বুট মানে এইবিলাক আগতে বুটৰ ৰাজত্ব আছিল। আগতে এটা ঠাই দি কৈ আছোঁ আপোনালোকক, এইটো চাওক, এইখিনি জেগাত মানে বুটে আগতে ৰাজত্ব কৰিছিল। কিন্তু বৰ্তমান বুট নাই, বৰ্তমান কঁঠাল ইয়াত মানুহ আছে, ইয়াত কাম কৰি আছে, এই মানে মিচিংটো চলি আছে। আৰু আমি আহিছোঁ এতিয়া বৰ্তমান কঁঠাল কিনি পেলাই বজাৰত লৈ বিক্ৰী কৰিম। আৰু আপোনাৰ অদ্ভুত মানে কিছুমান জেগা ইয়াত আছে, দেখুওৱা আছোঁ চাওক। সেইটো চাওক, এইটো বাঁহজাৰ আৰু এইটো মানে অকলে থিয় হৈ আছে, কিন্তু তাৰ ডাল পাত মানে একোৱেই নাই। আৰু এটা আছে, আমি অসমীয়াত পৰুৱা বুলি কওঁ আৰু আমাৰ ভাষাত উলি বুলি কওঁ, উলিৰ তিহৰ। সেইটো দেখুৱাম আপোনালোকক। ক'ত আছে এইটো? মোৰ লগত আহা। সেইটো উলিৰ তিহৰটো মানে পৰুৱাৰ যিটো বাসস্থান আছে, সেইটো অলপ আপোনালোকক দেখুৱাই দি পিছৰ কেমেৰাৰে গৈ আছোঁ এতিয়া। সি আগতে যাওক, কিন্তু ভয় লাগি আছে অলপ অলপ। এইটো চাওক, অদ্ভুত মানে এটা জেগা। এইটো ইয়াত আহিল। এইটো কিমান বছৰ পুৰণি? প্ৰায় 70 বছৰ। এইটো মানে চাই জানিব পাৰিল যে এই মানে জেগাখন প্ৰায় 70 বছৰ হৈছে ইয়াত। মানে এইটো 70 বছৰৰ বেছি হ'ব। মানে ইয়াত ব্ৰিটিছৰ পৰাই জংঘলবিলাক, গছবিলাক। আৰু এটা আছে আপোনালোক দেখুৱাই আছোঁ প্ৰভু। কিন্তু ইয়াত আপোনালোকে মনে মনে দেখিব, হুলস্থুল নকৰিব। ইয়াত ভূত আছে, ভূত। কেলা ভূত দেখিলে ভয় কৰে। ইয়াত কি আছে? ভূত আছে? আছে ভূত আছে। ভূত মানে অন্ধবিশ্বাস বোলে, ভূত সঁচাই আছে। ভূতৰ শব্দটো আপোনালোকক শুনাম, কিন্তু শুনি থাকক। আৰু এটা মানে আপোনালোকক জেগা দেখুৱাই আছোঁ। সেইটো পৰুৱাৰ যিটো পাহাৰ আছে, পৰুৱাৰ পাহাৰ। এইটো চাওক কেনেকুৱা। এইটো মানে কিমান বছৰ হ'ল? এইটো বছৰ। মানে আমি আহি গ'লোঁ মানে আমাৰ মানে গাঁৱত, য'ত মানে আটাইতকৈ বেছি ভূত, জিন মানে চৈতান ইয়াত বেছি থাকে। ভিডিঅ'খন মানে আপোনালোকে মনে মনে শুনিব। কাণত যদি ইয়াৰফোন লগোৱা আছে তেনেহ'লে খুলি লওক, ইয়াত ভূত আছে। এইটো চাওক, বহুত চাইছেতো আপোনালোকে। সেইটো চাওক স্ক্ৰীণত কেনেকুৱা বাঢ়ি আছে ভূতবিলাক। আৰু চাওক কিমান মানে ধুনীয়া দৃশ্য। ইতিমধ্যে আমি চালোঁ, আপোনালোকেও চাইছে। ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। মানে এইটো হাবিত ভূত আছে, ভূত। আৰু বলক এতিয়া কঁঠাল গছখন চাই ঘৰত উভতি যাওঁ। তাইলৈ গৈ আছোঁ। কঁঠাল গছখন এইটো মানে ইয়াত বিভিন্ন প্ৰকাৰৰ মানে প্ৰজাতিৰ গছ গছনি আছে। এইটো কি গছ? ওপৰ ফালে কেনেকুৱা আৰু এইটো কি গছ? এইটো কি গছ? খৰচনা গছ বোলে। এইটো চাক কেনেকুৱা মানে মৰা মানুহৰ নিচিনা থিয় হৈ আছে। ইয়াতো ভূত আছে, ভূত। ইয়াত চাক ভূতে পেচাব কৰি পেলাই চিধা একেবাৰে ইয়াত ঘাঁহ বন জ্বলাই দিলে। আৰু চাক
ভূতে গছবিলাক ভাঙি ভাঙি পেলাই দিলে মানে মই এতিয়া লাহে লাহে কৈ আছোঁ ইয়াত ভূত আছে কাৰণে বেছিকৈ চাওক মানে ফটককৈ চুব নালাগে তথাপিও আপোনালোকক দেখুৱাবৰ কাৰণে মই চুই আছোঁ চাওক অদ্ভুত জেগা এইখন ভূত আছে ভূত অদ্ভুত ভূত আছে আৰু চাওক ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে গছ গছনি পাব চাই থাকক ইয়াত আছে আপোনালোকে এইটো চাওক এইটো এটা মানে বঢ়িয়া গছ এইটো গছৰ আমি বিভিন্ন ধৰণৰ ছুপাৰ চিট এইবিলাক মানে তৈয়াৰ কৰা হয় আৰু ইয়াত চাওক এটা নলা নৰ্দমা আছে আৰু ইয়াত এইটো মানে হাবি বুলি জংঘল ভূতৰ জংঘল এইটো আৰু তাত এটা সৰু নদীও আছে তাত নদী আছে ইফালেও বিল আছে নদী আৰু বিল একেলগে এটা খালি মাজত আৰু আপোনালোকক সেই বিলখন দেখুৱাই আছোঁ চাই থাকক কিন্তু ইয়াত ভূত আছে ভূত চাই থাকক চালেইতো আপোনালোকে ইয়াত ভূত আছে ভূত বলক এতিয়া মই ঘৰত যাওঁ আৰু আপোনালোকে ভিডিঅ'খন ভাল লাগিলে লাইক কৰিব চেনেলখন নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব মই মানে এতিয়া লাহে লাহে গৈ আছোঁ টাটা বাই বাই বুলি জংঘলখনক সম্বোধন জনাই গৈ আছোঁ লাহে লাহে